নমস্কাৰ সকলোকে মই জিপিয়া আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, আমিও বৰ্তমান ঠিকে আছোঁ। অকণমান ভাবিছোঁ ওলাই যাওঁ বুলি, বহুদিন তেনেকৈ ক'তো যোৱা হোৱাও নাই। আজি ভাবিছোঁ অকণমান ফুৰি আহোঁ বুলি, ফুৰি মানে বেটাক লৈ অকণমান যাওঁ। ক'ত যাওঁ কি কথা আপোনালোকক দেখাই থাকিম, ব'লক আপোনালোক আমাৰ লগে লগে। এয়া আমি আহিছোঁ গান্ধী পাৰ্কলৈ, যোৰহাটৰ বৰুৱা চাৰিআলিত আছে গান্ধী পাৰ্কখন। পাৰ্কখন ডাঙৰেই হয়, পাৰ্কখন ধুনীয়াও হয়, বেয়া নহয়, ভালেই লাগে পাৰ্কখন। আগতেও আহিছোঁ, মানে বেটা তেতিয়া অলপ সৰু আছিলে, এতিয়া ডাঙৰ হৈছে, এতিয়া সি ভাল পাইছে ইয়াত খেলি। খালি পাৰ্কখনৰ কি হ'ল জানেনে, এটা বস্তু মানে ঘোঁৰাৰ এনেকুৱা আছিলে ৰাইডিং টাইপৰ, এনেকৈ ঘূৰিব পৰা চকৰি টাইপৰ। সেই বস্তুটো ধুনীয়া হৈ আছিলে, যোৱাবাৰ বেটাক উঠাইছোঁ, এইবাৰ দেখিছোঁ ভাগি আছে। কিন্তু ভঙাৰ পিছতো মানে একো মানে কাণসাৰে নাই, মানে সেইটো ভাল কৰি দিলে ভাল পালেহেঁতেন। বেবীবিলাকে ইমান সেইটো ভঙাতেই মানে উঠিব বিচাৰিছে, মানে ইমান এটা চব আমাৰ বেটা ইমান খেলিছে দিছে নাই, ইয়াৰ মাজতে কৈ দিছোঁ বেটা পৰিছেও, খুব ভাল পাইছে সি খেলি পেলাই, দৌৰি ফুৰিছে, ইমান ভাল পাইছে। আহা এইপিনে আহা আকৌ, সেইফালে যোৱা। ক'লে আহিছে তো প্লেন আছে নিজে নোৱাৰা এইপিনে যাম কৈ যাবা। এয়া আমাৰ উদীপ এটাই শ্লাইডিং কৰিছে, শ্লাইডিং কৰি বিৰাট ভাল পায়। এনেও সৰু ল'ৰা ছোৱালীবিলাকে শ্লাইডিং কৰি বা ঝুলা ঝুলি বিৰাট ভাল পায়। য'তেই যায় মানে শ্লাইডিংখন দেখিলেই হ'ল আৰু তেওঁ ৰৈ নাথাকে আৰু এয়া চব নিজে উঠিবলৈ চেষ্টা কৰিছে, নিজে উঠিছে। ইমান ভয় দিছে, মই বেকগ্ৰাউণ্ডৰ পৰা চিঞৰি আছোঁ, ৰ'বা ভয় লাগে, ৰ'বা পৰি যাব এনেকৈ চিঞৰি আছোঁ। চ' মই বেকগ্ৰাউণ্ডৰ চাউণ্ডটো মিউট কৰি দিছোঁ। ইমান ফূৰ্তি পাইছে শ্লাইডিং কৰি। ৰৈ আছে না এটা থাকে সবারই খোরা খাবো। চাঞ্চ বিজত বহিছিলে এতিয়া আৰু নাযায়। লাইট জ্বলিলে ডাষ্টবিন ন আজি আমি পাৰ্কলৈ গান্ধী পাৰ্কলৈ আহিলোঁ। বৰুৱা চাৰিআলিত আছে যোৰহাটৰ। গধূলিয়ে হৈ গ'ল, এয়া গধূলি হৈ গ'ল। বেটাই খুব ফূৰ্তি পাইছে, খুব ভাল পাইছে। আহিলোঁ, আগতেও আহিছোঁ, আজিও আহিছোঁ। তেতিয়া সি অলপ সৰু আছিলে, এতিয়া সি ডাঙৰ হৈছে, এতিয়া বিৰাট ফূৰ্তি পাইছে। সি যাব মন কৰা নাই, খুব ভাল পাইছে। গধূলি হৈ গ'ল আৰু আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিবচোন। এইটো ভিডিঅ' চাব, খুব ভাল পাব আৰু এনজয় কৰিব, আমাক খুব মৰম দিব বুলি আমি আশা ৰাখিলোঁ। বলকচোন আৰু কি কৰে কি নকৰে চাই গৈ থাকোঁ। এয়া গান্ধী পাৰ্ক যে কওঁ, সেয়া মহাত্মা গান্ধী পাৰ্কলৈ আহি যদি মহাত্মা গান্ধীক নেদেখাওঁ এনেকুৱা হ'ব নহয় জানো বাৰু।
পৰিবা তুমি অকমানি মাইনা ইমান পিছল খাইছে দেই বাপে আমি যাওঁগৈ আৰু এণ্ট্ৰেঞ্চটো সোমাই অহা এণ্ট্ৰেঞ্চটো মোক ভিডিঅ' কৰা নহ'লে বহুত মানুহ আছিলে চ' নোৱাৰিলোঁ মানে জল্দা জল্দিকৈ আহি গ'লোঁ নাযায় তেওঁ পাৰ্কৰ পৰা ওলাই আহি আইচক্ৰীম খাবলৈ ল'লোঁ আমাতকৈ মানে তেওঁৰহে মানে উৎপাত লাগিছে তেওঁৰহে আইচক্ৰীম খাব ঠাণ্ডা পাইছে তথাপিতো অকণমান দিছোঁ আৰু বেছি দিয়া নাই এচামুচমান দিছোঁ আৰু পাৰ্কৰ পৰা উভতি আহোঁতে আমি যোৰহাটৰ থিয়েটাৰ হলত অনুষ্ঠান এটা পাতিছিলে মানে ভকতি 2023ৰ বাৰ্ষিক অনুষ্ঠানৰ নৃত্যাঞ্জলিৰ সংগীতানুষ্ঠান পাতিছিলে আৰু শাস্ত্ৰীয় নৃত্য আহোঁতে সেয়াও অকণমান উপভোগ কৰিলোঁ বেটাক দেখালোঁ বেটাই খুব ভাল পালে তেওঁলোকে যে নাচিছে তেওঁলোকৰ নাচৰ শব্দ বুলি বেটাই মানে ৰখিব নোৱাৰি নিজেও নাচিছে খালি আমি বেছি টাইম চাব নোৱাৰিলোঁ দেৰিও হৈ গ'ল তাৰে আপোনালোককো অকণমান অংশ দেখাওঁ আহক আমি চাওঁচোন আজিলৈ বাই বাই ক'ব খুজিছোঁ আমাৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বাই বাই